গুড মৰ্নিং গাইজ ৰাতিপুৱা আজি উঠোতে অলপ দেৰি হ'ল কাৰণ ৰাতি শুওঁতে দেৰি হৈছিলে চ' উঠিয়ে ভাবিলোঁ বোলে যে ব্লগ এটা বনাওঁ আৰু মই বোলো ঘৰৰ পৰা আজি ষ্টাৰ্ট কৰি দিওঁ ঘৰ বুলি কওঁতে এইটো আৰু মোৰ ডাইৰেক্ট সেই ঘৰ নহয় আৰু গমেই পাইছে কালাৰ চালাৰ কৰা নাই চ' আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সৰুৰ পৰা বহুত কষ্ট কৰিছোঁ খেলা কেনে ভাল পুৰস্কাৰ জিকিবৰ কাৰণে কিন্তু এতিয়ালৈকে এটাও পৰা নাই নৰাৰ কাৰণে লাষ্টত উপায় নাপায় কেনে ডাইৰেক্ট গৈছোঁ দোকানৰ পৰা গৈ এই বহা প্ৰাইজ কিনি লৈ আহিছোঁ চাওক সদায় এতিয়া সলে যোনটো ভাল লাগে সদায় এটা এটাকৈ বঢ়িয়াকৈ থৈ দিওঁ মই তাতে টেনশ্যন নাই কোনোবা আহিলেও মই দেখাব পাৰোঁ টেনশ্যন নাই ইয়াতে সেইটো কিন্তু ডাঙৰটো এইটো মই জিকিছিলোঁ বাৰু এইটো মই নিজে পোৱা বাকী ইয়াতে যিমান আছে এইবিলাক চব মই কিনি কেনে থৈ দিছোঁ যাতে কোনোবা আহিলে ভাবে যে ল'ৰাটো বহুত টেলেণ্টেড বহুত খেলা খেলি কেনে বহুত পুৰস্কাৰ পাইছে আমি অলপ সাৰখোৱা অসমীয়া মাথা কম নহয় তাৰমানে যেনেকৈ যোগাৰ লগামে তাৰমানে গাইজ আজি ভাবিছোঁ অলপ ফটো তুলিম সেইকাৰণে কেমেৰা লগত লৈ লৈছোঁ চ' অলপ ৰেডি হৈছোঁ আৰু চাৰ্টটো পিন্ধি লৈ কিনে বাহিৰত ওলাই যাম মোৰ ঘৰটো ইগন'ৰ কৰিবি ইমান ধনী মানুহ নহয় নৰ্মেল কিবাকৈ বনাইছোঁ কালাৰ চালাৰ কৰিব বাকী আছে কালাৰ চালাৰ কৰিলেও মই দেখাম টেনশ্যন ল'ব নালাগে বাট মেইন বস্তুটো হৈছে মোৰ পুৰস্কাৰখিনি দেখাইছোঁ কোনোবা যদি সোধে নহয় ডাইৰেক্ট কবি টেলেণ্ট আছে ধুনীয়া পুৰস্কাৰ আনি থৈ দিছে গাইজ আমাৰ যি উন্নতি নাই এই ঘৰ মানুহবিলাকত ধৰি উন্নতি নাই মই কি ধুনীয়াকৈ কলেজ পেটিংটো পিন্ধি কিনে বোলে এলো বোলে যে আজি পুৰা ব্লগ বনাওঁ কলেজ পেটিংটো পিন্ধি হয় সিটো বোলে মায়ে বোলে থয় লাষ্টত যাই পেলাই টানি ধুই পেলাই ৰাখিলে মই ইমান বাৰ ক'লো মা নালগে আজি কিন্তু টানি ধুই পেলাই সোলকাই ৰাখিলে লাষ্টত খং উঠি পেলাই কৈছোঁ তই পিন্ধ মই যাওঁ দেই সেই বুলি এইযোৰ পিন্ধি পেলাই ওলাই আহিছোঁ হয় গাইজ ৰাস্তা দি যাই থাকোঁতে মই পঢ়া হাই ছেকেণ্ডেৰীখন দেখা পাই ৰখিলোঁ মই বোলো এখনত ইমান কষ্ট কৰি পঢ়িলোঁ তথাপি একো কৰিব নোৱাৰিলোঁ নৰাৰ মেইন কাৰণটো স্কুলখন নহয় এই চাইডে দি থকা পাণ তামোলৰ দোকান দিয়া এই তাতে পঢ়ি লাইফটো বৰবাদ পঢ়িব লাগে এপেই আমি পঢ়ো পাণ তামোলৰ দোকানত তো গাইজ ফাইনেল বাহিৰতে চালি আহিলোঁ এই লগৰ ল'ৰা দোকানত বহি আছোঁ এতিয়া মানে কি দোকানতে মই আড্ডা চাড্ডা মাৰোঁ কেতিয়াবা ইফালেদি গ'লে মোক দেখা পাবি নিশ্চয় আৰু ইয়াৰ পিছত কি কৰিছোঁ চব যাম কিন্তু মেইন কথাটো হৈছে মোৰ মনটো দুখ লাগছি মই কি ধুনীয়াকৈ সেই ব্লেক টি চাৰ্টটো পিন্ধি কেনে ওলালো হে পুৰা কেমেৰা লৈ কেনে আজি কাপোৰটো নুধুলি মাৰ কিবা হ'ল হয় নেকি মই বাৰ ক'লো ধোবা নালগে মই কালি পিন্ধি পানী ধুই শুলকে নিলে ভাই নি পেলাই বাল্টিটো জিকিয়ে দিলে সেইকাৰণে কৈছো তই পিন্ধ মই ইটো পিন্ধি কেনে যাওঁ বুলি ক'লে মই নাললো সেইটো টি চাৰ্ট আজি আৰু মই এটা বস্তু বুজি নাপাওঁ আমাৰ ঘৰৰ মানুহবিলাকে এই আমাৰ অসমত ইটো বেছি আমাৰ মাহঁতে ঘুমাই থাকোঁতে সিহঁতে ৰাতিপুৱা বিছনাৰ পৰা উঠবই নেদব ঘুমাই থাকোঁতে যাই পেলাই কওঁ বিছনা এটাৰ কামটো ইটো কেনেকুৱা নিয়ম কচোন এইগিলা কেনেকুৱা কথা কৈছোঁ মই মানুহটো ঘুমাই আছোঁ ঘুমাই থাকোঁতে মই একফালে দাঙি দিব লাগিব আধা টানিব আকৌ একফালে দাঙি দিব লাগিব ইফালখিনি টানিব টানি দি পেলাই নীলা বিছনা এটা তোবাৰ কাৰণে তাৰপিছত মই যদি কৰবাৰ পৰা আহি কেনে বোলে চাৰ্টটো অকণমান টাইমৰ কাৰণে বোলে খুলি কেনে চাইডত থৈ দিছোঁ দি কেনে মই বোলো অলপ দেৰিকৈ আকৌ পিন্ধি যাম মই মুখ চুখ ধুই কেনে চাৰ্টটো পিন্ধিব চাওঁ চাৰ্ট তাত পাই নাপা এই জিকালা চাফত জিকে দিলে এইগিলা কিলিয়াৰ জিকাবা শেষ মই এটা কথা ভাবছোঁ তেতিয়া মই বোলো যে আমাৰ অসমতে এইগিলা নিয়ম আছে বেলেগ ক'তো নাই তাৰমানে এনেকুৱা পৰিৱেশত মোৰ নিচিনা চলিলে ক'ত উন্নতি হ'ব মোৰ বুলি নহয় কাৰো উন্নতি নহয় আৰু আমাৰ অসমখনৰে মায়াককেইটাক মই দেখিছোঁ তাৰমানে ইমান অত্যাচাৰী মায়াক তাৰমানে চলি শান্তি নেদে ঘুমবা শান্তি নেদে কাপোৰ পিন্ধবা শান্তি নেদে ৰাতিপুৱা 8টাতে জগাই দিব বোলে উঠ চাহ খা এই বিনা কাৰণত মই চাহৰ কোনো কথা কোৱাই নাই মই টোপনি মাৰি থকা মানুহটোক জোৰ জবস্তি নি কেনে চাহত মুখখন সোমাই দিব পাৰিলে সেইকাৰণে গাইজ মাথাটো গৰম উঠিছে তো ভিডিঅ'টো আগবাঢ়াওঁ ব'ল তো গাইজ মাথাটো গৰম উঠিল আমি এতিয়া অলপ ফুৰিব আহি আছোঁ এটা শ্বপিং মলত সেই শ্বপিং মলটো হ'ল যিটো নেকি দৰিদ্ৰ সীমাৰ তলত থকা মিছুৰ দৰে আমাৰ দৰে মানুহবিলাকৰ শ্বপিং মল এইটোৰ নাম হৈছে এম বজাৰ আমি এতিয়া এম বজাৰত আহি আছোঁ গাইজ সোমালোঁ মই ভিতৰত কিন্তু মই এটা কথা কওঁ এখন ক্লাছত মই বহুত দিন মুখ চাইছোঁ যিমান ভাল লগা মানুহ হ'লেও কিন্তু এটা বেয়া লগা হ'বই যেনেকৈ নহ'ব মোক লাগে এটা হাফ পেণ্ট চ' মই এটা হাফ পেণ্ট চাওঁ বেয়াও লগা নাই বাট ইমান সাঁচো লগা নাই চ' ওপৰৰ পৰা আহোঁ একদম মোৰ ভাল লগা নাই মই ওপৰত উঠি আহিছোঁ উঠি আহি কিনে ইয়াতে চাওঁ ইয়াতে যদি ভাল লাগিলে নাগিলে আকৌ তলত নামি যাম গাইজ কথাটো হ'ল এতিয়া ভুল এতিয়া তাৰমানে কি এই লেডিজ ছেকশ্যনত সোমাই পেলাই এতিয়া মোৰ লাজে লাগিছে ধুনীয়া মাইকী মানুহ সোপা আছে এতিয়া মই ইহঁতৰ মাজত কি ল'ম নলগে নাই আমি তলত দিকে লাহে চাইড লাগি মানে নামি যাওয়াই ভালো হয় না এটা সাইড মারা ভালো নহলে ইজ্জত যাব আমার তো এটা লেডিজৰ কি চাই আছা চাহ আমাৰ চিন্তা করছো এগুলা কোন দিনে কিনবা পারা এগুলা মোৰতো কিনবা যায় না কাবার লাগি ইচ্ছে মন যায় তো কোন দিনে কিনবা পাম তাকে চিন্তা করছো
আৰু শুনচোন এইগিলা বস্তু এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব কিনে তেতিয়াহে এতিয়া কমচে কম আহি কিনে দাম চাই যাব পাৰিম বা বস্তুবিলাক চিনি পোৱা হ'ম তেতিয়া আহি থাকিলে লাষ্টত যেতিয়া আমি কিনিব লগা হ'ব তেতিয়া ডাইৰেক্ট আহি কিনে কিনি লৈ যাব পাৰিম এক্সপিৰিয়েঞ্চ লাগে না সেইকাৰণে চাইছোঁ এতিয়া গাইজ বেছি ভিডিঅ'টো দীঘল নকৰোঁ কাৰণ ইফতাৰত টাইম হৈছে ইফতাৰ তলত যাওঁ তো গাইজ দেৰি হৈছিল কাৰণে তাড়াতাড়ি আহি কিনে ইফতাৰী কেইটা কৰিলো এই মোৰ লগৰ ল'ৰা বাবু আৰু নেকিব সিহঁতৰ লগতে এটা চাইলে চবতে ইফতাৰী কৰিলো এতিয়া মেইন কথাটো হ'ল ভিডিঅ'টো যদি ভাল লাগছে লাইক কৰিবি শ্বেয়াৰ কৰিবি কমেণ্ট কৰিবি আৰু চবকে শ্বেয়াৰ কৰি দিবি আৰু কি জানানে নতুনকে ভিডিঅ' বনোৱা কৰিছো যাতে সকলোৱে যেনেকৈ ইনষ্টাগ্ৰাম ফেচবুকত ছাপোৰ্ট কৰি আছা মোক এত পুৰা ছাপোৰ্ট দি আজি শৰ্ট ভিডিঅ' দিছো কালি হয়তো ইয়াতকৈ আৰু বেছি লং ভিডিঅ' দিম ইয়াতকৈ বেছি এণ্টাৰটেইনমেণ্ট দিব পাৰিম আপোনালোকে সাহস দিব মই আগুৱাই যাবৰ কাৰণে জয় হওক